আঘাত যিমানেই নোপোৱা কিয় নিজৰ মাজতে ৰাখিবা, কিয়নো আজিকালি আনৰ দুখত দুখী হোৱা লোকতকৈ কটা ঘাট নিমখ ছটিওৱা মানুহ বহুত বেছি পাবা। যিহেতু তোমাৰ প্ৰয়োজনত তুমি মোক ব্যৱহাৰ কৰিলা, এদিন হয়তো তোমাকো কোনোবাই তেওঁৰ প্ৰয়োজনত ব্যৱহাৰ কৰিব। এয়া মোৰ অভিশাপ নহয়, সময়ৰ ভাষা। এয়া সময়ে দি যোৱা ডাঙৰ শিক্ষা। যাক আপোন বুলি ভাবিছিলোঁ সিয়ে পৰ হৈ গ'ল। হাতৰ ৰেখাত কেতিয়াও ভাগ্য লিখা নাথাকে, ভাগ্যটো তেওঁৰো থাকে যাৰ হাত নাথাকে। কেতিয়াবা অনুভৱ কৰোঁ জীৱনত কিছুমান মানুহৰ লগত পৰিচয় হোৱাটোৱেই ভুল আছিল। আনৰ পৰা বেছি আশা ভৰসা কেতিয়াও নকৰিব, কাৰণ সময়ত কোন কেতিয়া সলনি হয় কোনো গেৰাণ্টি নাই। হাঁহি থকা মানেই সুখী বুলি নকয়, হাঁহিৰ মাজতো দুখ থাকে। কাষত থাকিলেই আপোন হোৱাটো নুবুজায়, দূৰত থাকিও আপোন হ'ব পাৰি। ভাল পাওঁ বুলি ক'লেই ভাল পোৱা নুবুজায়, নীৰৱতাৰ মাজতো ভাল পোৱা থাকে। শূন্য পকেট দেখিও যিয়ে তোমাৰ কাষত থাকিব, সাফল্যৰ পাছত সেইগৰাকীয়ে তোমাৰ একমাত্ৰ জীৱন সংগী হোৱাৰ যোগ্য। কাৰোবাৰ দুৰ্বলতাক লৈ ধেমালি নকৰিবা, কিয়নো যিটো তোমাৰ বাবে ধেমালি সেইটো তেওঁৰ বাবে কষ্টদায়কো হ'ব পাৰে। এজন প্ৰকৃত পুৰুষে এগৰাকী সুন্দৰী নাৰীতকৈ এনে এগৰাকী জীৱন সংগী বিচাৰে যিয়ে প্ৰতিটো খোজত তেওঁৰ লগত থাকি জীৱনটো সুন্দৰ ৰূপত গঢ়ি তুলিব পাৰে। কাৰোবাৰ দুৰ্বলতাক লৈ ধেমালি নকৰিবা, কিয়নো যিটো তোমাৰ বাবে ধেমালি সেইটো তেওঁৰ বাবে কষ্টদায়কো হ'ব পাৰে। অজ্ঞানীৰ লগত তৰ্ক কৰি অবাবত সময় নষ্ট কৰিব নিবিচাৰোঁ, আৰু অতিজ্ঞানীৰ লগতো তৰ্ক কৰি নিজকে সৰু প্ৰতিপন্ন কৰিব নিবিচাৰোঁ। যি কৰিছোঁ ভাবি চিন্তিয়ে কৰিছোঁ, আৰু যি কৰিম বিচাৰ বিবেচনা কৰিয়ে কৰিম। জীৱনটো মোৰ, আনৰ নহয়, সেয়ে নিজৰ মতেই চলিম। মোৰ জীৱনলৈ অহা প্ৰত্যেকজন মানুহকে মই সমানেই গুৰুত্ব দিওঁ, কাৰণ যি ভাল তেওঁ মোক সংগ দিব, আৰু যি বেয়া তেওঁ মোক কিবা এটা শিকাই আঁতৰি যাব। প্ৰিয় মানুহ বহুত লগ পালোঁ, কিন্তু যেতিয়া পিছফালে ঘূৰি চালোঁ তেতিয়া কেৱল নিজৰ ছাঁটোৰ বাদে আন কাকো দেখা নাপালোঁ।